চৰাইদেউ জিলা যুৱ কংগ্ৰেছ কমিটিৰ উদ্যোগত মাহমৰা বিধানসভা সমষ্টিৰ যুৱ কংগ্ৰেছ আৰু শিৱসাগৰ ERC আই কেয়াৰ হস্পিটেলৰ সহযোগত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ নলিনীবাম অম্লানজ্যোতি যুৱ সংঘ সৰ্বোদয় মাহমৰাত অনুষ্ঠিত কৰা হয়। প্ৰায় 67 গৰাকী পুৰুষ মহিলাই এই চিকিৎসা শিবিৰত চকুজুৰি পৰীক্ষা কৰোৱায়। সকলোৱে নিজৰ চকুজুৰি সুন্দৰ কৰি ৰাখি জীৱন উদযাপনৰ বাবে সপোন দেখাটো সুস্থ জীৱনৰ পৰিচয়। যুৱ কংগ্ৰেছৰ এনে এক মহান পদক্ষেপক স্থানীয় ৰাইজে শলাগ লয়। নিজৰ চকুজুৰি সুন্দৰ কৰি ৰাখোৱা হওক। সকলোৱে নিজৰ চকুজুৰি সুন্দৰ কৰি ৰাখি জীৱন উদযাপনৰ বাবে সপোন দেখাটো সুস্থ জীৱনৰ পৰিচয়। চৰাইদেউ জিলাৰ মাহমৰা আৰু সোণাৰী বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত চৰাইদেউ জিলা যুৱ কংগ্ৰেছ কমিটিৰ উদ্যোগত সোণাৰী আৰু মাহমৰা সমষ্টি যুৱ কংগ্ৰেছ কমিটি, শিৱসাগৰ ERC আই কেয়াৰ হস্পিটেলৰ সহযোগত আজি আমি প্ৰথম পৰ্যায়ৰ মাহমৰা বিধানসভা সমষ্টিৰ নলনীবাম অম্লানজ্যোতি যুৱ সংঘৰ প্ৰাংগণত আমি প্ৰথম পৰ্যায়ৰ চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰোঁ আৰু এই পৰীক্ষা শিবিৰত আমাক যথেষ্ট সচেতন ৰাইজে সহযোগিতা আগবঢ়াইছে। আমি তেখেতলোকলৈ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।